ঐ মানুহখিনি এই যে আজি আলহী আহিছে এক বহাগ দিনাখন আচল কপাল চংনে মোৰ যে তাৰপৰা এতিয়া তামোল কাছে চাপান তামান দিয়া নিদি খালংক হ'লেও দেই এইফালে চিনাকি পৰিচয়টো দি দিয়ংক কণ আহিছে কৈ দিয়কচোন এইফালে এইফালে কমল হাজৰিকা গাঁৱৰে হয় আমাৰ এই হুহু দেউতা বুলব লাগি তাৰপৰা এইফালে এজন মিলন সোণোৱাল তাৰপিছত এইফালে এজন দেউতা আহিছে এইয়া টেপগাত থাকং সোণোৱাল কৈছে ইমানো দেই মানুহখিনি এইফালে টেপুকাই সেয়া নিচমান কটা চব সোণোৱাল মানুহ আহিছে দেই সোণোৱাল কৈছে ইমানো আৰু আজিৰ দিনটো যে এক বহাগ দিনাখন ওলাইছে ভকত হিচাপে পাই কেনে আচত তাৰমানে বাও পাচং জানিছ এইফালে তামোল চামোলবোৰ কাটি আছং দিয়ংক এইফালে দিয়ং আজি বিহু শুভেচ্ছা জনাই চংচি চবকে এয়া সকলোকে ধন্যবাদ থাকিল দেই চবেও জয়যুক্ত খুবে বাও পচংচি আমচা হয় আঁঠুৱাটো ইয়াবই থাকলো আঁঠুৱা থাকলৈ আকৌ পূৰ্ব লাভ যে লগাই থৈ দিছি গৈ মোৰ ডাঙৰ বাপু কাম কৰিব জানিছ পাই মাহাক কিমান কোবে নোলাও মানুহ থাকাবোৰ জানিবা ন নটাই আকৌ তাৰপৰা চাপানি তাপানি দিলং আৰু কি কাৰণতনো আহিছিল কি কাৰণতনো নাই অহা কৈ থাকিম আপোনালোকে কয় নেকি এষাৰ কৈ দিয়ক নহ'লে ন বাৰু হ'ব কওঁ নিজৰ মুখে আমি আহিছিলোঁ উমলকছাৰী যুৱ পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই আমাৰ জোনমণি শইকীয়া তেওঁ বহুত দিনৰ পৰা তেওঁৰ ইউটিউবত যিবোৰ তেওঁ হেৰি কৰে ভিডিঅ' কৰে আমি সকলোৱে চাওঁ ভাল পাওঁ আৰু বিশেষকৈ আমাৰ কথিত ভাষাটোত মানে তেওঁ বৰ ভালদৰে হেৰি প্ৰচাৰ কৰি আছে আৰু সেইটো আমি সকলোৱে সেইকাৰণে তেওঁক মানে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আগলৈ তেওঁ কাম কৰিব লাগিব আৰু বিশেষকৈ উমলকছাৰী যুৱ পৰিষদৰ সহযোগী হয় তেওঁক কাম কৰিবলৈ অনুৰোধ জনাবলৈ আজি আমি এক বহাগৰ দিনা ইয়াত সকলোৱে আহি উপস্থিত সকলোকে পুনৰ বিহুৰ শুভেচ্ছা জনাইছোঁ দেই ফেমিলিয়াৰ মাজেৰে বিহু শুভেচ্ছা চবকে জাচলং দেই মানুহখিনি এইফালে শহুৰ দেউতা আকৌ মুখামুখি কেচমি দেখাই চং একেখন গাঙতে আকৌ উজনি ফালে পুই আৰু তাৰপৰা এইফালে কিবা ক'ব নেকি এষাৰ মই টেপুকাই সেই নতুন বছৰ বুলি আহলং আৰু বাও লাগলো বাবু আছে শ্ৰদ্ধা লাগলো ন আজি সঁচাই দেখিয়ে থাকোঁ ইউটিউবত ফেচবুকত হয়তো তাৰপৰা আজি একদম একেবাৰে মুখামুখি দেখি হলং সেইকাৰণে খুব বাও লাগিছে কথা পাতি লওঁ হয়তো আৰু এই বিহুৰ দিনা এক বহাগৰ দিনা আহিলোঁ মানুহ এগৰাকী এনেকুৱা মানুহ এগৰাকীক লগ পালোঁ সেইটো একচুৱেলি আজি বছৰটো বাৰুকৈ যাব নিচিনা লাগিছে সেইষাৰ মই নিজকে কি হয় কি নহয় ক'ব নোৱাৰোঁ বা খালি মই যে আজি এক বহাগ ভকত পালং ভকত হিচাপে সেইষাৰ আছোঁ নিজকে ধন্য জনাইছোঁ আৰু চবৰ ৰাইজকে শুভেচ্ছা জনালং আকৌ এবাৰ আজি হাঁহে মঙহে গাহৰিয়ে চবেই খাবে দেই থৈ দিওঁ ভিডিঅ'টো গধূলি আকৌ ঝলে বাতি দিব লাগবনে ন মাজতে জনাই দিছোঁ বাই বাই ভিডিঅ'টো হিচাপে পাইছোঁ যে আজি ন পিঠাই মানুহ নাহে দেউতাকক হিচাপ দিছোঁ ভকতৰ হেৰিত ভকতৰ হিচাপত দিছোঁ ভিডিঅ' কৰি আছোঁ কুকুৰ ডেকাকেইটা মই চাই লগে বনাই আছে ইমান মিলি জুলি বনাই আছে নহয় যাব ক'ব পিতাই আহি থাকে মই মাতি পঠাং আজি কওঁ এই বিহু বুলি আৰু নহ'লে মাতিয়ে পঠাং আহো বাবাটো পিতাইটো পিতাই আই আমাক মানে হেৰি লগত মিলি একদম নতুন হৈ গৈছে আনকি আংকুলৰ লগত মিলি এতিয়া সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে অসমীয়া ভাষাটোও মানে বিৰাট মানে হেৰি চেলেঞ্জত আছে মানে লিখিছে নহয় হেৰিহঁতে অসমীয়া ভাষা
ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীক এতিয়া অসমীয়া ভাষাটো মানে লিখাবলৈ শিকাব লাগে খালি এইটো হেৰিয়ে দিলে দেই ভিডিঅ' মানে নিউজত পাই আছোঁ তাৰমানে আমাৰতো কছাৰীটো বাদেই দিলোঁ অসমীয়া ভাষাৰ প্ৰতিয়ে এতিয়া থ্ৰেড আহিছে মানে মোৰ ল'ৰাটো এতিয়া অসমীয়া যাত কি টান পাই এটা হ'লতো একচুৱেলি ইংৰাজী অসমীয়া পঢ়িলে ইংৰাজী নিজানিব তাক কি মানে আগৰ আমাৰ অসমীয়া পঢ়ি ভালকৈ আমাৰ দেউতাহঁতৰ দিনৰ যিবিলাক মানুহ আছিলে সিহঁতে ইংলিছো ফ্লুৱেণ্ট অসমীয়াও ফ্লুৱেণ্ট ইংলিছতো গল্প লিখিব পাৰিব অসমীয়াতো গল্প লিখিব পাৰিব অসমীয়া পঢ়াকেইটাই ইংলিছতো মানে এক্সপাৰ্ট আছিলে এই তেতিয়াৰ দিনত আৰু ব্ৰিটিছৰ দিনৰখিনি কিন্তু আজিকালি আকৌ অসমীয়া পঢ়িলে অসমীয়া ইংলিছ পঢ়িলে ইংলিছ মাছ কেঁচা মাছ লৈ আহিলে দেই মাছ এডোখৰ লৈ আহিলে বান্দৰ জেগা আহি কেনে ভাতকেইটা টানি কিনি মিলবি ভাত বনাই দিম কৰে আমাৰ বাবৰ পৰা একো নাথাকে মোৰ বল